নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া আমি যাব ওলাইছোঁ আমাৰ ওচৰতে থকা কালিকা থানলৈ। সেইকাৰণে সকলো এনেদৰে ওলাই ল'লে যাবলৈ। এয়া দেখিছেনে মাহঁত খুৰীহঁত সকলো ৰেডি হৈ গ'ল আৰু এফালে মই আৰু দেখিছেনে এতিয়া আহি পাই গ'লেহি ধুনীয়াকৈ। এইখনেই হৈছে কালিকা থান। এতিয়া ধুনীয়াকৈ টিলিঙা বজাই মন্দিৰ ভিতৰলৈ সোমাই গৈছে। দেখিছেনে সকলো চাকি বন্তি এনেদৰে লগাই থৈ দিয়ে আৰু এতিয়া মা আৰু খুৰীহঁতেও চাকি বন্তি লগাব। এতিয়া সকলোৱে চাকি বন্তি লগাই হৈ গৈছে। মন্দিৰ ভিতৰত সেৱা কৰি এতিয়া ধুনীয়াকৈ বাহিৰত আহিছোঁ ককাজনৰ ওচৰত। সকলো এনেদৰে সেৱা কৰি ককাজনে ফুট লগাই দিছে। আকৌ চাওকচোন ককাজনে প্ৰসাদৰ কাম কৰি আছে। এইফালে ধুনীয়াকৈ গণেশ মূৰ্তি বনাই থৈ দিছে। চাওকচোন ইমান ভাল লাগিছে। তাৰ পাছতে আমি নিজৰ জেগালৈ আহি গৈছোঁ। যিহেতু ভাত খোৱা আয়োজন কৰা হৈছে সেইকাৰণে ধুনীয়াকৈ সকলো আহি এনেদৰে কামত আহি গৈছে। পিছে আমাক খুৰাইহে নিছে। খুৰাই গাড়ীখনৰ হৈ আগ কৰি থৈছিলে শৰাই এখন, সেইকাৰণে ভাতৰ যোগাযোগো কৰিছে। সেইকাৰণে আমাক খুৱাই লৈ আহিছে। ইয়াত দেখিছেনে ভকতসকলে প্ৰসাদো দিছে। এইফালে আমি ধুনীয়াকৈ বহি গ'লোঁ ভাত খাবলৈ। যিহেতু ভাত চাত হৈ গ'ল সকলোবোৰ, এতিয়া আমি খাবলৈ বহি গৈছোঁ। পিছে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল পায় লাইক আৰু কমেণ্ট কৰি দিব। আৰু এইফালে সকলো লাষ্টত বহি গৈছে। পিছে মোৰ ভিডিঅ'টো আজি ইমানলৈকে আছিল। তো আজিলৈ আহিছোঁ। বাই বাই।